Hello everyone. আজি আকৌ এযোৰ ৰেডি টু ৱেৰ হৈ আছে চ' সেইকাৰণে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এইযোৰ কেচ বচা কাঢ়ি দিয়া নুনি হয় মেখেলা চিলোৱা আছে কেচ বচা গাড়ী দিয়া নুনি এখন মেখেলা চাদৰখনো ধুনীয়াকৈ দহি বটা আছে এই ধৰণৰ খুব ধুনীয়া বয়সীয়াল লোকেও পিন্ধিব পাৰিব আৰু গাভৰু ছোৱালীও পিন্ধিব পাৰিব খুবেই ধুনীয়া কাপোৰ এযোৰ নুনি গাড়ি দিয়া হয় যদি ভাবি আছে এনেকুৱা এযোৰ কাপোৰ ল'ম বুলি ধুনীয়া এটা প্ৰাইজত আপোনালোকে এইযোৰ ল'ব পাৰিব আৰু যদি পচন্দ হৈছে তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰ যিটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত হোৱাটছএপ কৰিব পাৰে আৰু লগতে ইনবক্সতো মেছেজ কৰিব পাৰে এইযোৰ খুব ধুনীয়া নুনি এযোৰ আৰু এযোৰ দেখাইছোঁ এইযোৰ কেচ বচা নহয় বুটা বচা হয় এইযোৰ চেম গাড়ী দিয়া নুনি হয় এইযোৰ খুব মানি কাপোৰ এইযোৰ কিন্তু ৰেডি টু ৱেৰ নহয় এইযোৰ কৰাব লাগিব এইযোৰ যদি আপোনালোকে পচন্দ কৰে আমি ৰেডি টু ৱেৰ কৰি দিম এইযোৰ খুবেই ধুনীয়া কাপোৰযোৰ যদি আপোনালোকে এই ধৰণৰ কাপোৰ ল'ম বুলি ভাবি আছে ল'ব পাৰে খুব ধুনীয়া কাপোৰ হয় খুব মানি কাপোৰ হয় সকাম বিয়া সকলোতে আপোনালোকে ইউজ কৰিব পাৰিব এইযোৰ এখন মেখেলা আৰু এইখিনি পটি হয় পটিখিনি লগাই দিয়াৰ লগে লগে খুবেই ভাল লাগে কাপোৰবোৰ এয়া একদম চিম্পল মাটিশালত বোৱা খুব ধুনীয়া কাপোৰ হয় যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে হোৱাটছআপ নম্বৰবোৰ হোৱাটছআপ কৰিব আৰু লগতে ইনবক্সতো আহিব পাৰে হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি লৈ আহিছোঁ এযোৰ এমব্ৰইডাৰী একদম পিয়'ৰ ৰঙাৰ মিক্স পাটৰ যোৰা দেখি আপোনালোকে খুবেই ভাল পাব খুব ধুনীয়া চাব পাৰে চাদৰখনৰ দহি বটা আছে পিছে মেখেলাখন এতিয়ালৈকে মানে চিলোৱা হোৱা নাই দেখিছেনে একদম ধুনীয়া ফুলটো চিম্পল ফুল হয় খুব ধুনীয়া এই ধৰণে বডি ৱৰ্ক কৰা আছে এইটো আৰু এয়া মাজত এনেকৈ দিয়া আছে একদম পিয়'ৰ ৰঙা আমাৰ যিহেতু বিয়াৰ ছিজন আপোনালোকে বিয়া খাবলৈ পিন্ধি যাব পাৰিব একদম ধুনীয়া হয় কাপোৰো ধুনীয়া মিক্স পাটৰ কাপোৰ হয় মিক্স পাটৰ যোৰা এই ধৰণে দহি বটা আছে মেখেলাখন চিলাই দিবলৈ ক'লে আমি চিলাই দিম এয়া কিমান ধুনীয়া কাপোৰ দেখিছেনে ৰঙা একদম ধুনীয়া চবৰে লগত মিলিব পিয়'ৰ ৰঙা যিযোৰ আৰু এইখন হৈছে মেখেলা মেখেলাখন এনেকৈ ফুল আছে ইমানটো আছে ফুল বুটা তেনেকৈ নাই কিন্তু মেখেলাখনৰ ফুল ইমানটোলৈকে আছে দুইটা চাইড খুব ধুনীয়া ৰঙা কাপোৰ হয় বিয়া খাবলৈ বহুতেই ভাল হয় যিহেতু বিয়াৰ ছিজন চলি আছে আপোনালোকে ল'ব পাৰিব আৰু যদি আপোনালোকৰ কাপোৰযোৰ পচন্দ হৈছে তেতিয়াহ'লে মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা ইনবক্সতো কণ্টেক্ট কৰিব পাৰে এইযোৰ একদম পিয়'ৰ ৰঙা